मोजां मोनदों सारनि जोंनो हांसो फिसिनायनि रायजोफोर राजाखौ जेनेबा इखो जों फिसिनांगोन रायजो राजायानो माबानांगोन जोंखौ थारमाने गासैखौबो अननाय हरदों सारा बिनि थाखायनो जों गोजोनबाय आरो बिदिनोथ' सानो आरो যিটো প্ৰচেছন লৈছে আমাৰ ওপৰত আমি হাঁহ ছাগলী যি পাওঁ আমি ভালদৰে পুহিব লাগিব আৰু যথেষ্ট উন্নতি কৰিব লাগিব আৰু সেইটো ভাল লাগিছে আমাৰ প্ৰচেছটো হয় এইটো হয় আগৰ চৰকাৰতকৈ এইখন চৰকাৰ উন্নত হৈছে আমি আৰু আশাবাদী আৰু অলপ উন্নত হ'ব বুলি দিম সেইটো আমি কথা দিলোঁ আমি ছাৰে যেনেকুৱাকৈ কৈছে আমি সেনেকুৱাকৈ পালন কৰি ছাৰহঁতৰ মতে সেই কৰিম পশুপালন কৰিব লাগে আমাৰ পশুপালনটো কমি গৈছে আমাৰ ইয়াতে সেইটো পশুপালন হৈও বহুত উন্নতি হয় ধৰক হাঁহ পুহিলে কণী বেছি পোৱালি বেছিও বহুত উন্নতি হ'ব পাৰি ছাগলী এটাৰ পৰা দুটা হয় সেনেকৈ বহুত হয় সেনেকৈ উন্নতি হ'লে হ'ব সকলোৱে হাঁহ ছাগলী বিভিন্ন ধৰণৰ যি আছে গৰু গাহৰি চব পুহিব লাগে উন্নতিৰ কাৰণে যোৱা সময়ত ৰাইজক যি ধৰণৰ প্ৰতিশ্ৰুতি দি গৈছিলোঁ যে আমি চৰকাৰ গঠন কৰাৰ পিছত যি মানে পশুপালন বিভাগ এই পশুপালন বা মীন বিভাগক এনে এটা পৰিস্থিতিৰ মানে এনে এটা পৰিৱেশত লৈ আহিম য'ত নেকি আমাৰ এই অঞ্চলৰ যি আমাৰ BTR যি 4টা ডিষ্ট্ৰিক্ট সেই অঞ্চলত থকা সকলো ৰাইজবিলাকক এটা আৰ্থিকভাৱে আগবঢ়াই নিয়াৰ এটা ৰাস্তা আমি এনিমেল হাজবেণ্ডেৰীটো বনাম বুলি আমি আগতীয়াকৈ এটা মানে প্ৰস্তুতি হৈ আছিলোঁ ঠিক তেনেধৰণে সেই প্ৰস্তুতিৰে আজি উদাহৰণস্বৰূপে চৰকাৰ গঠন কৰাৰ পিছত আমি আমাৰ এই 4টা ডিষ্ট্ৰিক্টৰ ৰাইজক আমি হাঁহ কুকুৰা ছাগলী গাহৰি যি মানে ডিষ্ট্ৰিবিউশ্যন যি মানে এটা কৰিব লগা আছিলে তাৰে এটা আজি মচলপুৰত চলি আছে আৰু কি কিন্তু বেনিফিচিয়াৰী আমাৰ লিষ্টত বহুত আছে কিন্তু আজিৰ দিনটোত যিহেতু আমি আগৰ চৰকাৰত যি ধৰণে কৰিছিল ঠিক তাৰ পৰা অলপ নতুনত্ব কৰিছোঁ যে আগৰ সময়ত যি ধৰণে মানুহক একাউণ্টত পইচা সোমাই দিয়া হৈছিলে সেই সময়ত মানুহে পইচাৰ এটা মায়া এটা থাকে পইচাটো পোৱাৰ পিছত মানুহে হাঁহ কুকুৰা গাহৰি কিনাৰ কাৰণে অলপ অৱহেলা এটা আমি দেখা পাইছিলোঁ সেই গতিকে আজি আমি মানে গাহৰি ছাগলী আৰু হাঁহ কুকুৰাটোকে ডাইৰেক্ট মানে কিনি পেলাই ৰাইজৰ মাজত বিতৰণ দিয়াৰ এটা মানে ব্যৱস্থা লৈছোঁ তাৰ কাৰণে আমি অজস্ৰ হাঁহ কুকুৰা বা আমি গাহৰি বা ছাগলী আনিব পৰা নাই আজি আমি 30টা আমি সেল্ফ হেল্প বা ইণ্ডিভিজুৱেল গ্ৰুপক আমি আজি দিবলৈ সাজু হৈ আছোঁ আমি কৈছোঁ BTCত এটা ভূমিকম্প সৃষ্টি হ'বলৈ গৈ আছে আৰু সেই ভূমিকম্প সৃষ্টি এইকাৰণে মই কৈছোঁ যে এইবাৰ আহি থকা 4 বছৰত আমি এই অঞ্চলত যিমান আমাৰ আই মাতৃ আছে বাইদেউসকল আছে বা আমাৰ নিবনুৱা যি সমস্যা সমাধান কৰাৰ ৰাস্তাত এনিমেল হাজবেণ্ডাৰীটোকে আমি প্ৰথম মানে প্ৰধান দিয়াৰ কাৰণে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ BTRৰ চিফ ডাঙৰীয়াই মোক মানে কৈছে আৰু বহুতো টাইম আলোচনা হৈছে অলৰেডি আমি ৱৰ্ল্ড বেংকৰ লগত আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ লগত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ লগত আমাৰ কথা বাৰ্তা চলিছে অতিৰে আমি এনিমেল হাজবেণ্ডাৰীত ভেটেনাৰী ডিপাৰ্টমেণ্টত ফিচাৰী ডিপাৰ্টমেণ্টত বহুখিনি মানে ৰাইজক মানে আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে ব্যৱস্থা আমি কৰিবলৈ গৈছোঁ তাৰ কাৰণে কৈছোঁ আমি যে BTCত এবাৰ নতুনত্বৰ নামত এটা ভলকেনো এটা মানে ভূমিকম্প সৃষ্টি হ'বলৈ গৈ আছে আৰু এইটোৱে হ'ব এনিমেল হাজবেণ্ডাৰী ভেটেনাৰীৰ পশুপালন কৰা গাহৰি পালন কৰা হাঁহ কুকুৰা পালন কৰা মীন পালন কৰা সেইটো আমাৰ মেইন ছাবজেক্ট হৈ আছে এতিয়া বহুত আশাবাদী আমাৰ ওপৰত ৰাইজক যি ধৰণৰ আমি কথা কৈ গৈছিলোঁ যে আগন্তুক দিনত পৰিৱৰ্তনৰ আমি এটা ৰাস্তা দিখাম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ সেই কথাটোকে ৰাইজে আজি অপেক্ষা কৰি আছে আজি ৰাইজৰ মুখত বহুত মানে এটা আনন্দ আমি পোৱা দেখা পাইছোঁ সকলো ডিষ্ট্ৰিক্টতে এই ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো চলিব হয়তো আজি আমি ইয়াতে প্ৰথম কৰিছোঁ তো মই ৰাইজৰ মানে হাঁহি ৰাইজৰ যি মানে উৎসাহ সেইটো দেখা পাই ময়ো বহুত আনন্দ আৰু আগন্তুক দিনত কৈছোঁ যোন মানে সেল্ফ হেল্প গ্ৰুপবিলাকে পাইছে সেই সেল্ফ হেল্প গ্ৰুপবিলাকে আৰু যদি ভালকৈ কাম কৰি দেখুৱায় মই সিহঁতক কৈছোঁ আমি ডবল মানে আমি বেনিফিচিয়াৰীবিলাকক সুবিধা দিম বুলি আমি কথা দিছোঁ